লকডাউন তো খুলব মোদী ডাঙৰীয়া থেংক ইউ কালি জিৰ পৰা বাথৰুমৰ পৰা অলবা পাম কালি খাই মাতে ৰে টিংকুৰি কুং ধিস দি কালি লকডাউন খুলব কালি অলবা পাৰিব পাৰা মই ইয়াৰ নুখলে আৰু 2 সপ্তাহ কৰিছি তই এটা ৰাখবাৰ Sisa katyar mo yan lang palagwere pero albano rin mo yan. দাদা তোর ফোন এসে হেল্ল' ছাৰ ছাৰ কি ক'ব সিদিনা এদিন গা ধুবা আহিলো সিদিনা মোদী ছাৰে লকডাউনটো দিলা নহয় গা ধুই থাকোতে সেই বাজে মই অলবাই পাৰা নাই ছাৰ মই বাথৰুমতে সোমাই আছো এইকেইদিন ধৰি খাৱা লোৱা চব বাথৰুমতে কৰিছো টিউচন কৰিব নেকি দিয়ক ছাৰ মই খনিৰক ফোন কৰি দিয়ক হ'ব দিয়ক হ'ব দিয়ক ফোনটো ধৰা নাই কক বা মল্লা সি মানে হৈ আচলিত অঘাই যাওঁ চলিত কহে বা দাউৰিছে লকডাউনৰ সময়তো হেল্ল' ফোন মাৰিছো কহে থাকে মানুহ শৰ্মা ছাৰে টিউচন কৰিব বোলে মাতছি কোৱা মোদীৰ পৰা বোলে পাৰ্মিশ্যন আনছি বোলে পাৰ্মিশ্যন না ফাৰ্মিশ্যন কিবা বোলে আধা ঘণ্টা বোলে টিউচন কৰিব টিউচন কৰিব যাবা দিছি হৈ দে হ'ব দে আৰু কিনো কৰবি আৰু এতিয়া মাতছিতো উপায় নাই আৰু যাবাই লাগব দে মই গাটো ধুই যাওঁ দে আৰু লাহেকে বাথৰুমৰ পৰা দে আহিবি দে হ'ব দে টিউচন নহয় আমাৰ অহা টিউচন পাগলা নেকি নহব এখনি আনবি এক ঘুষ মাৰি দিম নাভি এখনি মোৰ এখনি মোৰ নাভি ফেচবুকটো ফুল চাউণ্ড খুব ফেচবুক চাইছা চাউণ্ড দেচোন কি কৰি থাকা তুমি পালি মই এটা ফটো এটা দিছিলো ফেচবুকত লাইক কৰি দিলি আপনিতো আহিয়ে মানে ছাৰ আমি কি কৰো এতিয়া ছাৰ মোক আহি মানে বেলেগ কথা পাতি থাক পঢ়াৰ কথা পাতি থাক মানে ই মোক ফেচবুক খুলিব দিওঁতে সি মোক কিবা ফটোৰ কথা কৈবা লাইকৰ কথা ক'লাক সেইকাৰণে সেনেকে কৈ মোক মাৰেও ছাৰ মই কি কৰো ছাৰ ইয়াৰ ফটো যদি মোৰ মোবাইল পাইছো মই এইগিলা ছাৰ মোক ই মাৰি থাকে ছাৰ তুমি এতে মাৰামাৰি কৰছা মাৰামাৰি কৰবা ইচ্ছা দেখোন ফেচবুকৰ ফটো লাইক দিয়া কথা কবা ইচ্ছা দেখোন মই এইগিলা কি ষ্টুডেণ্ট পালো তোক মানুহ গোটেই খাই ললি খনি নে ক'তনো সি ক'ত থাকিব দেখা নাই কঠি সি ছাৰ খবৰ লৈ লাভ নাই দিয়ক সি ক'ত বা গৈছে গৰু এচাৰ পাইছে মাছে মাৰবা গৈছে সিহে জানে ছাৰ বিৰাট গৰমো বস্তু আৰু তুই বাগাত দি আছা ইয়াতে টিউচন কৰবা আহি নহয় ছাৰ ৰাতি অলপ মোবাইল টিপতে দেৰি হ'ল তোৰ পঢ়াত মনোযোগ নাই তুই মোবাইল টিপি থাকা বেছি নবাবি অলপ কিমান দেৰি হ'ল তোৰ মাছ চাই ধ্যান দিছি ছাৰ মই ছাৰ গোটেইখিনি কাম কৰি আহিলো না ঘৰত কোনো নাই ছাৰ
সেইকাৰণে দেৰি হ'ল অলপ সেইকাৰণে দেৰি হৈছে পইচা দে ব দুটা চানা হৈছে দে একো নহয় দে ব সাজবেলা যাম যা ঘৰতে ফেহু মান পানি যাব ছাৰ যাব আমিও খাম ভেহু আইছা আমাক দিবা লাগব ইমাখান নেদুৱে মই নহয় ছাৰ দিব তোকে লাষ্টত দিম মই টিউচন কৰিব আহিছিলো ভালকে বহিছা এতিয়া ভালকে বহিছা এতিয়া দাদা কি দিম মই আজি কি শিকাব ছাৰ তাকেতো ভাবছো দিছো কিতাপখন দিছো গৰমে ভাত বহিয়ে আছে কিতাপ আনা নাই থৈ দিব এইটো নাই ছাৰ হ'ব দে আহিছে কোনো মন কৰি থাকে এইটো বেছি কাজিয়া লাগিছে মই এতিয়া নবহোঁ কিন্তু ছাৰ বহি থাক অলপ ফাটাকে বহ কাজিয়া লাগিছে ছাৰ তোৱা কি দিম এতিয়া মই আজি আৰু বেলেগ কৰ্চ নেকি খাম তোহাৰ কি হ'ব দে ছাৰ চুলি চাচোন ইয়াৰ টাউলাৰ হক দে ঠিক নাপায় ছাৰ হ'ব দে খাটাকে দিছি হ'ব দে তোৱা এতিয়া মই এখন বাহ চাক তিনিটাই শুনি তোৰ ক'ত বহি বেগ বহি একো নাই দিওঁ ছাৰ ধ্যান দিছিল না ছাৰ এখন ছাৰ গোটেই কাম কৰি ছাৰ বাহিৰে গুচি আহিলো না এটা দিছো মই মোৰ পাতে নাই ছাৰ এটা দি এখন হৈ দে মই মাজৰ পৰা এটা চিৰি দিম কলমতো আনা নে কিজানি তই কলম এটাও দিয়ে কলম এইটো সি ইমান ভাল নহয় ছাৰ তথাপিও দিছো মই বাছ হ'ব জিংকে ভাল হ'ব মই অলপমান জিৰং দে মস্ত গৰম টাউলা ছাৰ ইছে মোক টাউলা আছে মাৰি আছে ছাৰ ছাৰ সি মোক টাউলা বুলি জোকে থাকে ছাৰ মোক কোন তোৰ মা টাউলা তোৰ চুলি বোলা টাউলা তুমি মোৰ আকৌ দিনকে থাকা নতাই কি থাক টাউলা আৰু কৈছা তুই আৰু কৈছা ভালকে মনে থাকবা নৰা কি অখুৰে তুই যাওঁতে মাৰিম ইয়াক কাৰনা ইয়াক টাউলা চশমা তাৰ কি কৈ থাকা তই কি মজা হৈছে মোৰ খেন ভাল টোপনি হলে চশমা চোন ইয়াৰ চশমা মাষ্টৰ দাড়ি মোক কৈছা হয় ছাৰ নক নাই ইয়াক চশমা তাৰ কি আছে দেখো তো চাকা ক'ত নহয় ছাৰ চাকা কৰা পামচাৰ হৈছিল গেৰেজত ভাল কৰবা দিছো ছাৰ পাছত ভাল কৰি আনিলে আঁকি দিম ছাৰ ষ্টুডেণ্ট মোৰ চাকা নহবা চাকচা ছাৰ পামচাৰ হৈছিল বাদ দিছো ছাৰ দেচোন দে হ'ব দে কাম নাই যা কাম নাই যা বয়া হৈছে নেকি ছাৰ ভালে হৈছে দে নাম্বাৰ নেটলাকটো ছাৰ মোক তোক এটা 0 নম্বৰ দিব পাৰ তোৰ এখন নাই তোৰ পাছ কি ভাল একো ভাল নাই বন্ধ কৰি থৈ বহি থাকে একো নুবুকবি কিন্তু একো নুবুকবি তোৰ হৈছে না ছাৰ এই অলপমান কিবা এনে কি
কি এখন বাছ না কি গৰু গাড়ী আনিছো এখন নাই আছে এখানে আগৰে বাছ আছো মই এতিয়া নতুন বাছ গিলা মই উঠা নাই না বাছে আছে এনেকে পুৰণা বাছ আছে মানে পুৰণা বাছত আগতে উঠিছিলো সেইকাৰণে এনে আছি নতুন বাছ দেখা নাই না ছাৰ মই তই অলপ ইয়াতকৈ ওপৰতে মই বেছিকে নম্বৰ পাম ছাৰ তই আদমা নম্বৰ মোক বেছিকে দিব ছাৰ তই মাৰ ঘৰত তেতিয়া ভাত বেছিকে দিব বেছিকে নম্বৰ পালি এইটো গল্লা দিছো তোক এই গল্লা এ ছাৰ এক এটা লুকে দিয়ক তাৰ আগত এ মা ভাত বেছিকে দিব ভাত ভাত খাবা অলপ পেটলা খাব লাগে ছাৰ মই ক্ষীণ বুলি কয় ছাৰ হ'ব যা বহি বহিছো নিমুক পিয়ে খাই যা নকৰবি কাইজা কৰবা ফোন আৰু কি তই কি ভুকি আছা চাওঁ তোৰ বাছ চাওঁ এখন ছাৰ তোৰ বাছ খাওঁ কওঁ বাছখন ছাৰ আছলো ছাৰ এই ড্ৰাইভাৰে লৈ যাব দিছি লৈ গৈছো লৈ গৈছি ক'ক লৈ গৈছি ভাড়া মাৰবা সেইকাৰণে এইফালে নহয় গেল বাছ খাই লৈ গৈছি ক'ত থাকব এতিয়া ছাৰ নাপায় ছাৰ বেলেগ টেলেণ্ট দিয়ে ছাৰ ছাৰ কোন গেছা হা ছাৰ তোৰ উপিটো তোৰ গন্ধ হৈছে তোৰ তোৰ হৈছে যা আজি আৰু এইটো এইটো আজিৰ দিনটো এনে আইছুটি ফুৰ্তি লাভ নাই কৰি আৰু তাক টিউচন কৰি লাভে ঐ জুকনি আৰু কোনদিনা আহিম ছাৰ আৰু হ'ব যা ফোন কৰিম যা মই এনে যা কৰি লাভ নাই যা এনেহে পইচা কৰাৰ কাৰণে টিউচন কৰিব নাহে মোৰ ফোন নাই ছাৰ মোৰ নেটৱৰ্ক ইয়াত তাতে কৈ দিব আৰু তই আহিবি না তোৰ শিকলা আহিম ছাৰ আৰু যদি আৰু নেক্সট দিনা যদি চাইকেল ধ্যান দিয়া কাৰবাৰ হয় আহিম ছাৰ ছাৰ আপোনাৰ লগত কথা পাতিম ছাৰ এই আপোনাৰ লগত যদি ৰাখি আছোঁ সঁচা ভাল ভালে ছাৰ কিয় লাগে তোক ছাৰ এনে ছাৰ কিয় লাগে তোক লাগে ছাৰ মোক পঢ়াত মনোযোগ দি ৰাখিক লাগে এই যে কৰি থানো তোৰ চশমা জোতা আনি থাকে ছাৰ কিয় নাচাই চশমা না ছাৰ ভাল লাগছি ছাৰ চশমা যোৰা মোৰ ছাৰ ই ছাৰ বিৰাট ছাৰ অখুজ ছাৰ বিৰাট অখুজ ছাৰ তোক গোটেই কথাই তই কাৰ পালাত কৰছো এই কথাৰ মানে যা যা মোক মাছি যাক মাৰবি মাথা মোক তোৰ কলম এইটো হেল্ল' গাইছ আজি আমি এটা কমেডি ভিডিঅ' বনালো কনচেপ্টটো কেনেবা হ'ল নাজানো অলপ কিবা ভুল ভ্ৰান্তি হৈছে যদি কমেণ্ট কৰি ক'ব আৰু ই আমাৰ যেনেকে বকৰা নহয় ভিডিঅ'ত চবেই পায় বকৰা নহয় সেনে আজি বকৰা অলপমান দিলো আজি নতুন কেনেকুৱা লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব পুৰা একদম শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কম হৈ আছে শ্বেয়াৰ লাগে শ্বেয়াৰ ভিউজ অলপ আনক বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে আমাৰ কষ্ট হয় অলপমান আমাক ভিউজ দিব অলপ আৰু চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো খোজ মাৰি দিয়ক খুন্দাৰ মাৰি দিব বাই বাই জয় অসম বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই